নমস্কাৰ বন্ধুসকল, ডিএছ ডিভান্স ইউটিউব চেনেললৈ সকলোকে পুনৰ স্বাগতম। মই দিব্যজ্যোতি হাজৰিকা আজি লৈ আহিছোঁ আপোনালোকৰ এটা নতুন ব্লগ। আজি যিহেতু বিশ্বকৰ্মা পূজা, গতিকে সকলোৱে বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সদৌ খুটীয়াপতা চাৰিআলি ব্যৱসায় সন্থাৰ পৰা আমিও সৰু সুৰাকৈ বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰিছোঁ। গতিকে ব'লক চাওঁচোন পূজা পাতল। পোনপ্ৰথমে আমি আমাৰ দোকানৰ এয়া নিয়ম নীতিখিনি কৰি লৈছোঁ। তাৰ পাছত আমি ৰাইজৰ লগত সহযোগ কৰিম। এয়া দেখিছে নহয়, আমাৰ এয়া প্ৰসাদ, বিশ্বকৰ্মা পূজাৰ প্ৰসাদ আপোনালোকে দেখিছে। এয়া আমাৰ পামটো, এয়া প্ৰসাদ সজাই গৈ আছে। তাৰপিছত মানুহক বিলাই দিব। এয়া দেখিছে নহয়, বুনিয়া ভুজিয়া। এয়া প্ৰথমতে চাহ অকণ খাই লওঁ। চুজি আছে, বুনিয়া ভুজিয়া আছে, চাহ, এয়া প্ৰসাদ, কল। এইখনে হ'ল আমাৰ দোকান। ইয়াত দেখিছে মবিল, আপোনাৰ পলিচ, কেইবাটা কোৱালিটিও মবিল আছে। আৰু বেটেৰী পানী সকলো পোৱা যায় ইয়াত। টিউব টায়াৰ পৰা ধৰিলেও সকলো পাব। কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব। ডিভান্স টায়াৰ, ইয়াত দেখিছেনে টায়াৰৰ দোকানো আছে। এইখিনি টায়াৰখিনি ভিতৰত সোমাই থৈছোঁ বালি পৰিব বুলি। যদি আপোনালোকক কাৰোবাক টিউব টায়াৰ দৰকাৰ হয় কণ্টেক্ট কৰিব। মই তলত মোৰ নাম্বাৰ দি দিম, কণ্টেক্ট নাম্বাৰ দি দিম। এয়া প্ৰথমতে গাড়ীখন ধূপ ধূনা অলপ জ্বলাই লৈছোঁ। চাৰিওফালে এয়া ধূনা দি দিছোঁ। অকণ ভাল লাগে, মনটোকে ভাল লাগে। গাড়ীখন আপোনাৰ ধূনা চূনা দি দিছোঁ। এয়া দাদায়ো ধূপ জ্বলাইছে গাড়ীত। এয়া ধূপ ধূনা দিলোঁ। কিবা এটা কওক। আমাৰ খুটীয়াপতা চাৰিআলিত আমি প্ৰতি বছৰে এই বিশ্বকৰ্মা ভাগ আয়োজন কৰোঁ। সেয়েহে আজি এইটো আমাৰ গাড়ী মালিক সন্থা আৰু ব্যৱসায় সন্থাৰ সহযোগত আমি প্ৰত্যেক বছৰে আমি এই বিশ্বকৰ্মা ভাগ আমি উদযাপন কৰোঁ। ভাল হৈছে। আপোনালোকে আজি আয়োজন কি কৰিছে? আয়োজন মাহ প্ৰসাদ, কল, খিচিৰি এইবিলাক হ'ব আয়োজন। সেইবিলাকে চলে আৰু
তাৰপৰা গান বজানা লাগি আছে, গান বজানা বজাই ল'ৰা ছোৱালীয়ে ফূৰ্তি কৰি আছে। ফুটি বাটা কৰি আছা এয়া মই সজাইছোঁ আৰু মানে আৰম্ভ হৈছে আৰু। ঠিক আছে বাৰু, হ'ব দিয়ক। আমাৰ ব্যৱসায় সন্থা সৌজন্যত আমি বছৰি আজি 15-20 বছৰমান আমি হ'ল বিশ্বকৰ্মা পাতিব পৰা। এইবাৰো তেনেকৈ পাতিব বিচাৰিছোঁ। যোৱা 2 বছৰ আমি পাতিব নোৱাৰিলোঁ লকডাউনৰ কাৰণে। এইবছৰ আমি এই অনুষ্ঠান ভাগ পাতিম বুলি আয়োজন কৰিলোঁ। ফল মূল ৰাইজৰ সহযোগতে আমি গোটাই মেলি পতা হৈছে। খুব সুন্দৰ হৈছে আপোনালোকৰ অনুষ্ঠান ভাগ, আৰু আগলৈও এনেকৈ কৰি থাকিম বুলি চাগে আগলৈও আমি কৰিম বুলি লগতে কি এটা কৰি আছোঁ। ভৱিষ্যত আকৌ আমি আশা কৰি আছোঁ।